Hello everybody, welcome to my YouTube channel Aniruddha Chitrahar. Azir video tu আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰো ভিডিওটো সকলোৱে চাব। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই এটা কথা কওঁ, আপোনালোকে বাৰু মোৰ চেনেলটো কিয় সাবস্ক্ৰাইব কৰি নিদিয়ে? সাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শেয়াৰ কৰি দিব, সাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া ভিডিওটো আৰম্ভ কৰো। সো গাইস, আজি সানডে হয় আৰু সানডে মই ঘৰতে আছো আৰু এইখনে হৈছে আমাৰ ঘৰ আৰু আমাৰ ঘৰৰ পিছফালে থকা শাকবাৰীৰ খেতিখন দেখুৱাম বুলি ভাবিছোঁ। বলক। আপোনালোকে চাগে ভাবিছে আমাৰ শাকবাৰীখন ডাঙৰ, কিন্তু ইমান ডাঙৰো নহয় সৰুও নহয়, মিডিয়াম। টেন টেন আহি পালোঁ। এইখনে হৈছে আমাৰ শাক পাচলিৰ সৰু সুৰা খেতি আৰু ইয়াতে কি কি শাক আছে আপোনালোকক দেখুৱাম। বলক। চ' গাইজ, ভিতৰলৈ সোমাবৰ কাৰণে এইখন খুলিব লাগিব। এইখন খুলি লওঁ প্ৰথমতে। এয়া মই আহি পালোঁ ভিতৰলৈ আৰু ইয়াতে কি কি শাক আছে সকলোবোৰ নাম কৈ দিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি প্ৰথমটো শাকৰ নাম ক'ম, কি জানা? লাই 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 লাই। এয়া হৈছে লাই লাই শাক। এইটো হৈছে ফুলকবি, বান্ধাকবি আৰু ডাঙৰ কবি। মই ভাল পাওঁ কবি জানো, কবি বান্ধাকবি। এইটো হৈছে বান্ধাকবি, গোলাপ ফুলৰ দৰে দেখিবলৈ ভাজিলে বৰ ভাল লাগে। আৰু এয়া হৈছে বান্ধাকবিৰ লগতে ওলকবিও আছে ইয়াতে। ওলকবি, এয়া হৈছে ওলকবি। এই সকলো শাকবোৰ ডিউটি দিবৰ কাৰণে আমাৰ ইয়াতে এজন চিকিউৰিটি আছে। চিকিউৰিটিজন মোক দেখিছোঁ, এইয়া চোৱা আমাৰ চিকিউৰিটিজন। এই উঠ 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 চাল্লা উঠ, ডিউটি দিব লাগে। উঠ ক'ত উঠ 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 দিয়া দিয়া। এইটো হৈছে বেঙেনা, বেঙেনা কলাজাত বেঙেনা থৈছে। আৰু এইটো হৈছে ভীম, ভীম গছ ইমান সৰু আছে, ফুলা নাই, ফল দিছে দেখিবলৈ পাইছে। আমাৰ ঘৰত দেখা পালে কি কি শাক পাচলিৰ খেতি আছে। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।